চ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ বৰুৱা। আৰু আপোনালোকক মই আজি দেখুৱাই আছোঁ মানে বশিষ্ঠত আহিছোঁ, বশিষ্ঠ মন্দিৰত। চ' কিছু লোকেশ্যন মানে অলপ চামথিং মানে দেখুৱাই আছোঁ। চ' আপোনালোকে চাই থাককচোন ভিডিঅ'টো। ভিডিও বম ভলে নাকি বম ভলে আৰু বম ভলে ঐ পাপা চাই না চাই এফালে এইফালে তাতে আমি বশিষ্ঠ মন্দিৰৰ কিছু ৰহস্যৰ বিষয়ে দেৱৰ পৰা জানো আৰু চ' দেও কৈ যাওকচোন। এইটো আছে বশিষ্ঠ মহামুনি। তেওঁ এটা সাধনা কৰিছিল আৰু সাধনা কৰি তেওঁ মহাদেৱ পাৰ্বতী আৰু সৰস্বতী সাধনা কৰি আনিছিল। গংগা সাধনা কৰি আনি শিৱৰ জটাত আৰু মা তাৰাৰ জটাত গংগা আনি তিনি ধাৰা এতিয়া তেওঁ জল আনি তিন সন্ধ্যা কৰি লাষ্টতো এতে ভগৱান শিৱৰ লগত লাষ্টতো স্বয়ং ভগৱান দিলি শিৱক্ত প্ৰাপ্ত আৰু মা তাৰা সৰস্বতী আৰু তাতে মহাদেৱ আছে, এই জটাত গংগা আনিছে। আৰু এটা কাহিনী বহুত আছে। চ' আপোনালোকে আহিব ইয়াত। তাতে হ'লে আমাৰ গ'লে গোটেইখিনি আপোনালোকক দেখুৱাবিলাক তেতিয়া আমাৰ মানুহ আহিব আৰু বন্ধুবাৰে হয়। আপোনালোক সম্পূৰ্ণভাৱে জনাব নোৱাৰিলেও কেতিয়াবা ভিডিঅ'টোত নেক্সট ভিডিঅ'ত জনাম বাৰু। আৰু থুলমূলকৈ আমাৰ দেৱে অলপ কৈ দিলে আপোনালোকক ধৰ্মৰ বিষয়ে। চ' এইখিনিয়ে আৰু এইটো নদী হয় আৰু নদীৰ ওচৰতে এইটো মন্দিৰ মানে এইটো বশিষ্ঠ ধাম। কেনেকৈ মজা ন। পানীৰ সোঁত নাছেগৈ মানে কেনেকৈ এটা মানে মজা মানে হেৰি আৰু নমস্কাৰ। আৰু এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, আপোনালোকে জানে বশিষ্ঠ ধামৰ কথা আৰু আপোনালোকেতো আহি পাইছে ইয়ালৈ, কি এটা সৌন্দৰ্য মনোমোহা দৃশ্য ন। চ' আপোনালোকে আৰু আহিবচোন